কি খবৰ আৰু কেইযোৰমান কাপোৰ কাইলৈ কাৰণে ডেলিভাৰী আছে সো মই এইখিনি পেকিং কৰিব লৈছোঁ আৰু ভাবিলোঁ আপোনালোকক দেখাই দিওঁ ইয়াতে 5যোৰ আছে কাপোৰ তো এযোৰকে মই দেখাই আছোঁ প্ৰথমযোৰ আপোনাৰ এইযোৰ হয় ৰেডি টু ওয়্যাৰ কৰিব দিছে এযোৰ মানে মুগা ৰঙত ৰেড কালাৰ দিব দিছিলে আৰু এয়া মই দহি কৰি দিছোঁ এফালে মেখেলা এখন চিলাই দিছোঁ ধুনীয়াকৈ আৰু এইযোৰ প্ৰথমযোৰ আৰু এইযোৰ বেছিকৈ মেলা নাই ডিজাইনটো মই জাস্ট দেখাই দিছোঁ আপোনালোকক এয়া চাওক ডিজাইনটো এইটো ডিজাইন আপোনালোকে চিনি পায়েই চাগে নিশ্চয় দেখিছে আৰু এইযোৰ হৈ গ'ল তাৰ পাছতে येलो কালাৰতে গ্ৰীনেদি কৰিছোঁ এযোৰ আছে येल्लोত কৰিছোঁ येल्लोত গ্ৰীন ভালেই লাগে তো এইটো ডিজাইন বহুত মানুহে ভাল পায় এইযোৰ মানে মই মিছোটো বহুত কেইযোৰ ডেলিভাৰী দিলোঁ এনেকুৱা এইটো ডিজাইনৰ মানে येल्लो কালাৰত গ্ৰীন এইটো ফুলেই মানে মিছোত মই প্ৰায় 10-12যোৰ মান এতিয়ালৈকে ডেলিভাৰী দিলোঁ আৰু অৰ্ডাৰো প্ৰায় আহি আছে এইটো ডিজাইন আৰু খুব ভাল লাগে এইটো ডিজাইনৰ কাপোৰ ইমানেই বনালোঁ এখন স্ক্ৰীন মোৰ অলপমান ডেমেজেই হৈ গ'ল বনাই আকৌ মই নতুনকৈ এখন বনাই লৈছোঁ স্ক্ৰীন তো এইটো ডিজাইন খুব ভাল লাগে মই নিজলৈও এযোৰ বনাই ল'ম চাগে এইটো ডিজাইনত তো এয়া এইযোৰ আছিলে ছেকেণ্ডযোৰ তাৰ পাছতে এযোৰ আছে এইযোৰ পিংকত গ্ৰীণ কৰিছোঁ ফুলটো আপোনালোকে গ্ৰীণ এয়া চাওক ওচৰৰ পৰা অকণ দেখাইছোঁ লাইটৰ পোহৰত অকণমান ৰিফ্লেকশ্যন হয় চ' কালাৰটো অকণমান কেমেৰাত বেলেগ নিচিনা দেখে কিন্তু ৰিয়েলত বহুত ভাল লাগিছে দেখি কাপোৰযোৰ এয়া মানে কেমেৰাত অলপ চব কাপোৰে অকণমান ৰিফ্লেকশ্যন হয় বাৰু এয়া মই ওচৰৰ পৰা আপোনালোকক দেখাই দিছোঁ দেখিছে নহয় গ্ৰীণ কালাৰ আৰু এইটো ডিজাইন নতুন হয় অলপ এয়া এখন মেখেলাখন পিংকত গ্ৰীণ দি কৰিছোঁ আৰু এইযোৰ 3 নম্বৰযোৰ আৰু এফালে আছে হোৱাইটত আপোনাৰ ডাৰ্ক ব্লু দিব দিছিলে তো হোৱাইটত এইযোৰ ময়ূৰ ডিজাইন কেইবাটাও আছে মোৰ লগত এইটো এটা নতুন ময়ূৰ মই আনিছিলোঁ আৰু ভাল লাগে ময়ূৰ ডিজাইনটো এইটো চাওক মেখেলা প্ৰতিখনতে মই 3 লাইনেই দিওঁ তো এইযোৰ থাকিলে 4 নম্বৰযোৰ হোৱাইট কাপোৰ বহুত অৰ্ডাৰ আহি আছে যেহেতু ভাদ মাহ আৰু বনাই অলপ দিও আছোঁ তো এইযোৰ আৰু নেক্সট আহিলে একেবাৰে শেষৰযোৰ এইযোৰ বটল গ্ৰীণত আপোনাৰ গোল্ডেন কালাৰ দিব দিছে এইযোৰ বটল গ্ৰীণত গোল্ডেন কালাৰ এইযোৰ মেখেলাখন চিলোৱা আছে এয়া আৰু এইযোৰ কমপ্লিটকৈ দেখাই দিছোঁ এইযোৰ সম্পূৰ্ণ কাপোৰযোৰ আৰু এইখিনি পঠাম মই গুৱাহাটীলৈ তো যোনে লৈছে আই হোপ কি তেওঁ ভাল পাব আৰু যিমান পাৰোঁ খুব ভালকৈ বনাই দিবলৈ মই চেষ্টা কৰোঁ সকলোকে আৰু সকলোৱে ভালো পাইছে চ' সকলোকে বহুত বেছি ধন্যবাদ জনাইছোঁ আৰু এইযোৰ তাৰপিছতে এইখিনি এতিয়া পেকিং কৰি লওঁ ভিডিঅ'বিলাক বনাইহে থওঁ কিন্তু আপলোড কৰিবলৈ টাইমেই নাপাওঁ আজি ভাবিলোঁ আপলোড কৰিয়ে দিওঁ তাৰপাছতে এই 5যোৰ হৈ গ'ল তো এইখিনি মই পেকিং কৰি কাইলৈ পঠাই দিম তো যদি ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব যদি নতুনকৈ মোৰ ভিডিঅ'খিনি চাই আছে তো বহুত নতুন ডিজাইন মই দেখাম মানে আনি থৈছোঁ বনোৱা নাই বনাম আৰু তো থেংক ইউ